Welcome again. Youth Aptitude প্ৰতিজন দৰ্শকলৈ আকৌ এবাৰ নমস্কাৰ জনাই আৰম্ভণি কৰিছো অসমৰ ৰাজনৈতিক বতাহত তোলপাৰ লগাই থকা এডভান্টেজ আসামৰ নিৰপেক্ষ বিশ্লেষণ। আহকচোন চাওঁ এডভান্টেজ আসামৰ দ্বাৰা কেৱল এডভাৰটাইজেই হ'ব নে ডেভেলপমেণ্টটো হ'ব পাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমক ব্যৱসায় বাণিজ্যৰ হাব হিচাপে গঢ়ি তোলাৰ ঘোষণা কৰাৰ বিষয়টোৱে ৰাজ্যখনক বিকাশ আৰু উন্নয়নৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা কৰা হ'ব বুলি ধাৰণা সৃষ্টি কৰিছে। যদি প্ৰধানমন্ত্ৰীৰ ঘোষণা কাৰ্যকৰী হয় তেন্তে সেয়া অসমবাসীৰ বাবে অত্যন্ত ইতিবাচক কথা হ'ব। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণত এই কথাই দোহাৰিছে যে অসম তথা উত্তৰ পূবত কেন্দ্ৰই চলাই থকা আন্তঃগাঁথনিমূলক উন্নয়নৰ প্ৰকল্পবোৰৰ সাৰ্থক ৰূপায়ণৰ দ্বাৰা দক্ষিণ পূব এছিয়াৰ ৰাষ্ট্ৰবোৰৰ সৈতে ব্যৱসায় বাণিজ্যৰ নতুন পথ মুকলি হ'ব পাৰে। সিও নিশ্চয়কৈ এক গুৰুত্বপূৰ্ণ বিষয়। দৰাচলতে দক্ষিণ পূব এছিয়া বা এছিয়ান দেশসমূহৰ সৈতে ব্যৱসায় বাণিজ্যৰ বিষয়টো প্ৰায় 3 দশক ধৰি বহুলভাৱে চৰ্চিত হৈছে। পূৰ্বৰ লুক ইষ্ট পলিচিৰ ঠাইত এতিয়া যেনিবা চৰকাৰে এক্ট ইষ্ট পলিচিৰ কথা কৈছে। এডভান্টেজ আসামৰ মূল লক্ষ্যও সেয়াই। কিন্তু এই সন্মিলনত দক্ষিণ পূব এছিয়াৰ বাংলাদেশ, ম্যানমাৰ, মালয়েছিয়া, ভূটান আদি দেশসমূহৰ প্ৰতিনিধিবৰ্গই অসমত বিনিয়োগ কৰাৰ বিষয়ে বৰ্তমানলৈকে বিশেষ একো ঘোষণা কৰা নাই। যদিও কোৱা হৈছে এইকেইখন দেশৰ প্ৰতিনিধিয়ে সন্মিলনত অংশগ্ৰহণ কৰিছে, তথাপি অসমৰ এছিয়ান দেশবোৰৰ লগত ব্যৱসায় বাণিজ্যৰ পথ প্ৰশস্ত হোৱা বুলি ক'ব নোৱাৰি। এই সন্মিলনত বিশ্ব বিনিয়োগ সন্মিলনৰ আখ্যা দিয়া হৈছে যদিও বিশ্বৰ উন্নত ৰাষ্ট্ৰবোৰে অসমলৈ আহি বিনিয়োগ কৰিব আৰু অসমৰ নিবনুৱা যুৱক যুৱতীক সংস্থাপন দিব এই কথা সদ্যহতে আশা কৰা নাযায়। আচলতে মোদী চৰকাৰৰ মেক ইন ইণ্ডিয়া কৰ্মসূচীৰ অধীনতেই এতিয়ালৈকে দেশৰ বিদেশী বিনিয়োগৰ হাৰ বিগত 4 বছৰে লক্ষণীয় ৰূপত বৃদ্ধি পোৱা নাই। গতিকে অসমৰ দৰে ৰাজ্যত তাৰ সম্ভাৱনা উজ্জ্বল বুলি ক'ব নোৱাৰি। অৱশ্যে এটা কথা ঠিক, এডভান্টেজ আসামৰ জৰিয়তে অসম চৰকাৰে বিনিয়োগৰ ক্ষেত্ৰত এক নতুন কৰ্মসূচী লোৱাৰ সুবৰ্ণ সুযোগ লাভ কৰিলে। বিশেষকৈ দেশৰ আগশাৰীৰ বৃহৎ ব্যৱসায়িক গোষ্ঠীবোৰক অসমলৈ আমন্ত্ৰণ কৰি আনি বিনিয়োগ কৰাৰ বাবে চৰকাৰে মুকলি আবেদন জনাইছে। প্ৰধানমন্ত্ৰী মোদীৰ সন্মুখতে মুকেশ আম্বানীয়ে অসমৰ সম্ভাৱনাৰ কথা কোৱাটো কম তাৎপৰ্যপূৰ্ণ বিষয় নহয়। সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে সন্মিলনৰ প্ৰথম দিনাই 65,000 কোটি টকা বিনিয়োগৰ ঘোষণা কৰিছে বিভিন্ন উদ্যোগপতিসকলে। অৱশ্যে ইয়াৰ ভিতৰত ONGC, অইল ইণ্ডিয়া, নুমলীগড় ৰিফাইনাৰী, ভাৰত পেট্ৰলিয়াম কৰ্পোৰেশ্যনৰ দৰে দেশৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানবোৰৰ নামো সন্নিৱিষ্ট হৈছে। বাকী ব্যক্তিগত খণ্ডৰ ব্যৱসায়িক গোষ্ঠীবোৰেও অসমত বিনিয়োগ কৰিব বুলি কৈছে। কিন্তু সেইবোৰ ৰাজ্যখনত বৃহৎ পৰিসৰৰ কৰ্মসংস্থাপন বৃদ্ধি কৰিব বা সামগ্ৰিক উন্নয়নৰ দিশত প্ৰভূত বৰঙণি যোগাবনে? কোৱা হৈছে ৰিলায়েন্সে 2500 কোটি টকা নতুনকৈ বিনিয়োগ কৰিব। কিন্তু সেই পুঁজি কোনবোৰ খণ্ডত বিনিয়োগ কৰিব তাৰ ৰূপৰেখা এতিয়াও স্পষ্ট হোৱা নাই। ৰিলায়েন্স বা টাটাৰ দৰে গোষ্ঠীবোৰে অসমৰ ৰাজহুৱা খণ্ডত বিনিয়োগ নকৰে। তেওঁলোকে মুনাফাৰ বিষয়টোকে অধিক গুৰুত্ব দিব। ইফালে পতঞ্জলিৰ দৰে প্ৰতিষ্ঠানে অসম তথা উত্তৰ পূবৰ বনৌষধ, কৃষি আৰু পৰ্যটন ক্ষেত্ৰত সম্ভাৱনীয়তাৰ কথা ব্যক্ত কৰিছে। পতঞ্জলিয়ে অসমৰ বনজ সম্পদৰ ব্যৱহাৰ কৰি তেওঁলোকৰ উৎপাদন আৰু ব্যৱসায়হে বৃদ্ধি কৰিব। তাৰ দ্বাৰা অসমত বৃহৎ কৰ্মসংস্থাপনৰ বাট মুকলি হোৱাটোহে বিচাৰ্যৰ বিষয়। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সন্মিলনত কৈছে যে অসমত বিনিয়োগ কৰিব বিচৰাসকলক তেওঁলোকে সা সুবিধা প্ৰদান কৰিবলৈ বদ্ধপৰিকৰ। সংবাদ মাধ্যমৰ মতে মুখ্যমন্ত্ৰীয়ে এই কথা ঘোষণা কৰিছে যে ইতিমধ্যে অসমত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত 160 কিলোমিটাৰ ভূমি ঔদ্যোগিক কৰিডৰলৈ ৰূপান্তৰিত কৰা হৈছে। চৰকাৰ আৰু কোম্পানীসমূহৰ মাজত স্বাক্ষৰ হোৱা 200 চুক্তিৰ ভিতৰত বিশেষ প্ৰচাৰ লাভ কৰিছে স্বাস্থ্য খণ্ডত টাটা গ্ৰুপে চিকিৎসালয়ৰ বাবে কৰা চুক্তিখন, য'ত 802 কোটি বিনিয়োগ কৰিব 18খন কেঞ্চাৰ হস্পিটেল খুলি। আৰু চৰকাৰেও 1000 কোটি বিনিয়োগ কৰিব হস্পিটেল কেইখনত। অৰ্থাৎ চৰকাৰে 10 বছৰৰ ভিতৰত কৰিবলগীয়া বিনিয়োগক মানে হ'ল টাটা গ্ৰুপে ইনভেষ্ট কৰা পইচাখিনি উলিয়াই দিব। এতিয়া কথা হ'ল এই চিকিৎসালয় কেইখনৰ পৰা অসমৰ কি লাভ হ'ব পাৰে। হস্পিটেল কেইখনৰ পৰা কি লাভ হ'ব তাৰ ভিতৰত দেখা যায়
কেঞ্চাৰ ৰোগীসকলৰ বাবে তেওঁলোকৰ এক উচ্চ মানদণ্ডৰ চিকিৎসা অসমতে পাব পাৰিব। ওচৰ চুবুৰীয়া ৰাজ্যসমূহৰ লগতে ভূটান, বাংলাদেশ, ম্যানমাৰৰ দৰে দেশৰ পৰাও ৰোগী অহাৰ সম্ভাৱনা আছে। যথেষ্ট ডাক্তৰে এপইণ্টমেণ্ট পাব পাৰে। হস্পিটেলৰ অন্য পোষ্টসমূহতো নিয়োগ মুকলি হ'ব। হস্পিটেল কেইখনক কেন্দ্ৰ কৰি কিছুমান সৰু সৰু ব্যৱসায় মুকলি হ'ব পাৰে। কিন্তু এই লাভসমূহ তেতিয়াহে হ'ব যেতিয়া অসমৰ থলুৱা নিবনুৱা যুৱক যুৱতীসকলক গুৰুত্ব দিব। সংবাদ মাধ্যমৰ সৈতে অসমৰ বাবে সংগ্ৰামত ব্ৰতী থকা আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ টেলিফোনিক সাক্ষাৎকাৰত তেওঁ উল্লেখ কৰিছে যে বিনিয়োগকাৰীসকলে অসমৰ খনিজ সম্পদত চকু দিছে। তেওঁলোকে অসমৰ সম্পদসমূহ অসমৰ পৰা উলিয়াই নিব বিচাৰিছে। পৰেশ বৰুৱাদেৱে হিমন্ত বিশ্ব শৰ্মাক তুলাধনা দিলেও কিন্তু আওপকীয়াকৈ অসমৰ এই বিকাশৰ যোজনাত সমৰ্থন নজনোৱা নহয়। তেওঁলোকে কেৱল থলুৱাক গুৰুত্ব দিয়াৰ ওপৰতহে পোষকতা কৰে। অসমৰ যুৱ প্ৰজন্ময়ো ছ'চিয়েল মিডিয়াৰ জৰিয়তে এডভান্টেজ আছামলৈ ব্যাপক সমৰ্থন জনোৱা পৰিলক্ষিত হয়। কিন্তু প্ৰশ্ন হয়, অসমৰ সম্ভাৱনাময় প্ৰাকৃতিক সম্পদ আৰু কৃষিভূমিত বৃহৎ উদ্যোগপতিয়ে ব্যৱসায় চলালে ৰাজ্যৰ দৰিদ্ৰ আৰু ভূমিহীন কৃষক তথা শ্ৰমজীৱী ৰাইজৰ কল্যাণ সাধন কেনেকৈ হ'ব? এই প্ৰশ্নৰ সমাধান ৰাজ্য চৰকাৰে দিব লাগিব। তেওঁলোকে এইখিনি কথা নিশ্চিত কৰিব লাগিব যে সৰ্বসাধাৰণ ৰাইজৰ জীৱন জীৱিকা যাতে বৃহৎ পুঁজিপতিৰ হাতত বিধ্বস্ত নহয়। অন্যথা অসমক ব্যৱসায় বাণিজ্যৰ হাবত পৰিণত কৰাৰ পিছত ইয়াত দৰিদ্ৰ জনসাধাৰণৰ পথৰ ভিকহু হ'বলৈ বেছি পৰ নালাগিব। এটাই আশা কৰোঁ, এডভান্টেজ আছাম কেৱল এডভাৰটাইজ নহওক, অসমৰ নসুৰুজৰ বিকাশৰ আৱিৰ্ভাৱ হৈ উঠক। অসমীয়া থলুৱা যুৱক যুৱতীৰ মুখলৈ হাঁহি আহক। আকৌ ইউথ সম্পৰ্কীয় ভিডিঅ' এটিৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিলোঁ। জয় আই অসম, জয় জননী, জয় অসমী।